হেল্ল' গাইজ মই গুৱাহাটীতে আহি পেলাই আছোঁহি গুৱাহাটীতে আছোঁ যাম মই 2 এদিনৰ ভিতৰতে বেছি দিন প্লেনিং কৰি অহা নাছিলোঁ বাৰু চাই থাকিব মোৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু বিশেষকৈ ছোৱালীখিনিৰ কাৰণে দৰকাৰী কিবাকিবি কথা ওলাই যাব পাৰে ইয়াতে ভাল ভাল বস্তু দেখাই দিব পাৰোঁ ঠিক নাই কি ক'ত যাম কি কৰিছোঁ এইটোতো বাৰু দেখামেই কিন্তু হ'লেও এইখিনি ছোৱালীৰ কাৰণে বেছি ভাল আৰু মুঠতে ছোৱালীৰ দৰকাৰী মুঠতে ছোৱালীৰ কাৰণে যদি গুৱাহাটীতো আছে সেইখিনিতো দৰকাৰীয়েই আৰু যদি কোনোবা গুৱাহাটীলৈ আহিবলগীয়াও আছে তো ছোৱালীৰ কাৰণে বহুত ভাল মানে আৰু ভাল এটা জেগা ছোৱালীৰ সেইটো ইম'শ্যনো হয় মানে তো সেইটো কাৰণে কৈছোঁ ছোৱালীখিনি যে চাবই ভিডিঅ'টো ভাল লাগিব মই দেখাই থাকিম ক'ত যাম কি কৰিম বাছত উঠি ল'লোঁ এই জাষ্ট কিন্তু বৰষুণে মোৰ পিছ সঁচাকৈ নেৰাই হৈ থাকিলে এইটো যে ছোৱালীখিনি এটা আটাইতকৈ চিনাকি ৰাস্তা ফেঞ্চি বজাৰ আছে চবেই চিনি পায়েই সকলোৰে এটা ইম'শ্যন হয় আৰু আজি কিন্তু ফেঞ্চি বজাৰখন বহুতেই মানুহ কম হয় বৰষুণৰ কাৰণে আৰু সেই অকণমান দূৰ আগলৈ আহি টাৰ্ণিংটো ঘূৰি এখন ধুনীয়া মাৰ্কেট খুলিছে মাৰ্কেটখন খোলা 6 মান্থমান হৈছে আমি যিবিলাক বস্তু নাইকা হওক মিন্ত্ৰা হওক বা আৱানিকত হওক আমি ট্ৰাই কৰোঁ সেইখিনি গোটেইখিনি ফেশ্বনেবল বস্তু আমি কাপোৰ ইয়াতে উপলব্ধ হয় তাৰ পৰা ওলাই আহি আমি ভাবিলোঁ অলপমান কেইটামান ফুচকা খাই লওঁ গুৱাহাটী আহিলে সকলোৱে এবাৰ এই বজাৰখন ট্ৰাই কৰি চাব পাৰে বহুত কম দাম বুলি ক'ব লাগিব কম দামত উপলব্ধ প্ৰায়বোৰ বস্তু মোৰ বিশেষকৈ অলপমান মেকআপৰ প্ৰডাক্ট ল'বলগীয়া আছিলে মই ল'লোঁ তাতে এখন সংগীতা বুলি এখন দোকান আছে সেই তাৰ পৰাই মই কিনিলোঁ কিন্তু তালৈ যাওঁতে মোৰ মানে ভিডিঅ' কৰা নহ'লে সেইকাৰণে মই ভিডিঅ'টো এড কৰিব বেগ হাউচো আছিল কিন্তু তালৈ যোৱা মোৰ নহ'ল বৰষুণৰ কাৰণেও বাৰু সেইকাৰণে মোৰ টাইমটো অলপমান শ্বৰ্ট হ'ল সেইবাবে মোৰ যোৱা নহ'ল নেক্সট টাইম আহিলে মই তাৰ এটা ভিডিঅ' বনাম এইফালে আছে এখন দোকান কিটচেনৰ বস্তুবিলাক ইয়াতে উপলব্ধ হৈ আছে এইফালে টি শ্বিটবিলাক আছে টিপট এইখিনি আছে কিটচেন মামিবিলাকেতো বিৰাট বেছি ভাল পাব এইখিনি দেখিলে কৰিলে বহুত ধুনীয়া হয় ডিজাইনবিলাক নতুন ডিজাইনত আহিছে বস্তুবিলাক বহুত ভাল লাগিছে দেখি মেলি আৰু ইয়াৰ ছাইডতে এনেধৰণে যিখিনি গ্লাছ হওক বা চিচাৰ যিমানখিনি বস্তু আছে বা বটল চটল যিমানখিনি আছে ৱাটাৰ বটল গোটেইখিনি ইয়াতে উপলব্ধ 200-150 এনেকুৱাই হয় দামবিলাক বহুত বেছি নহয় আৰু এইবিলাক ছাইডত লাগি আছে শ্বৰ্ট নাইটি বা এনেকুৱা ধৰণৰ বস্তুবিলাক তাৰ পাছতে মাজতে আকৌ মোৰ ভোক লাগিলে সেইকাৰণে পেট পূজা কৰিবলৈ হোটেল এখনলৈ গ'লোঁ গৈ পেলাই খানা অৰ্ডাৰ কৰি ল'লোঁ আৰু খানাটো খাই ল'লোঁ খাই পেলাই তাৰ পৰা ওলাই আহিলোঁ গুৱাহাটীলৈ আহিছোঁ যেতিয়াতো এখন শাৰী চাবই লাগিব যিহেতু মই শাৰী বহুত ভাল পাওঁ কিন্তু ইমান বেছি শাৰী উলিয়াই দিলে যে মই অলপমান মানে কনফিউজড হৈ গ'লোঁ ইমান ধুনীয়া কণ্ঠ ইমান ধুনীয়া এটা সুন্দৰ প্ৰতিভা নহয়নে বাৰু তাৰ পৰা ওলাই আহি আমি অলপমান ফুল কিনিলোঁ পিছদিনাখনৰ বাবে মণিকাঞ্চন বাক লগ কৰিবৰ বাবে শিলপুখুৰী পেট্ৰল পাম্পটোৰ ছাইডতে আমি নামিলোঁ বিশেষ কাম এটাৰ বাবে মণিকাঞ্চন বাক লগ কৰিবলৈ সোমালোঁ মণিকাঞ্চন বাকটো চিনি পাইছে চাগে 2012 চনত DYৰ বিহুৰাণী আছিলে তো জেগাটো ভালকৈ চিনি নাপাওঁ বাবে তাই আমাক অকণমান আগবঢ়াই নিবলৈ আহিলে বিউটি পাৰ্লাৰখন কিন্তু বাৰ নহয় বিউটি পাৰ্লাৰখন বেক ছাইডৰ এগৰাকী লেডিৰহে হয় বুটিকখন মণিকাঞ্চন বাৰ নহয় মাজু বায়েকৰ হয় এইগৰাকী হৈছে মাজু পঢ়ি আছে বা আৰু বায়ে নিজেই ডিজাইন কৰে নিজৰ ডিজাইনতে সকলো কাপোৰ বনোৱা হয় কাপোৰবোৰৰ ডিজাইনবিলাক খুবেই ধুনীয়া হয় খুব ভাল হয় আৰু দামবিলাকো ভাল হয় 3500-4000 এনেকুৱা হয় দামবিলাক তাতকৈ দামীও আছে আৰু বিশেষকৈ ৰেণ্টতো কাপোৰবিলাক পোৱা যায় প্ৰি ৱেডিং ফটোশ্বুট বাৰ্থডে শ্বুট বিয়া বা এনেকুৱা বিভিন্ন ধৰণৰ অকেজন ফেশ্বন শ্ব' আদি বিভিন্ন ধৰণৰ অকেজনত নিব পৰা যায় বাৰ্বৰ ৰেণ্টত আৰু প্ৰাইচবিলাকো ভাল হয় ওচৰত থকা ওচৰতে থকা যিখিনি লেডি আছে তেওঁলোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু এইযোৰ এযোৰ ব্লেকৰ কাপোৰ বায়ে কৰিছে খুব ধুনীয়া কাপোৰ হয় কাপোৰযোৰ হোৱাইট ব্লু য়েল্ল' এণ্ড ব্লেকৰ যিটো কম্বিনেশ্যন বহুত ধুনীয়া লাগিছে 3500 হয় কাপোৰযোৰ কষ্ট ওচৰত থকা সকলো লেডিয়ে এবাৰ ট্ৰাই কৰি চাব পাৰে কাপোৰবিলাক বহুত ধুনীয়া হয় আৰু সকলো ধৰণৰ অকেজনৰ বাবে এফৰ্ডেবল এণ্ড কমফৰ্টেবল হয় থেংক ইউ মণিকাঞ্চন বা তুমি অকণমান সময় দিলা আৰু বুটিকখন চিনাকি কৰি দিয়াৰ বাবে ইয়াৰ পূৰা ট্ৰেফিক জাম হৈ আছে যিহেতুকে অভাৰব্ৰিজৰ কামবোৰ চলি থকাৰ বাবে
এই যে বলেৰোখন ওলাই যোৱা দেখিছে লেফ্ট ছাইডৰ ৰাস্তাটোৰে এই জেগাডোখৰ হৈছে জু-ৰোডৰ মোৰ আটাইতকৈ প্ৰিয় জেগা কিয়নো আগতে মই গুৱাহাটীত থাকোঁতে এইডোখৰ জেগাতেই আছিলোঁ খুব মৰমৰ হয় মোৰ এই জেগাডোখৰ এইখন হৈছে অসম ৰাজ্যিক চিৰিয়াখানা ইয়াৰ পৰা জুখনৰ পৰা অকণমান আগলৈ গৈয়ে এই ৰেড ছাইডৰ যে পোষ্ট দুটা দেখিবলৈ পোৱা গৈছে এইডোখৰ ঠাইতেই প্ৰায়ভাগ শ্বুটিং অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ প্ৰায়ভাগ শ্বুটিং ইয়াতে কৰা হয় আজিলৈ বিদায় যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ এটা লাইক